নমস্কাৰ বন্ধু-বান্ধৱীসকল, আছামিজ কুকিং ইউটিউব চেনেলটোলৈ মই নিবেদিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব ওলাইছোঁ কলডিলৰ চপ। প্ৰথমতে কলডিলখিনি আমি কাটি ল'ম। বন্ধু-বান্ধৱীসকল, আমি কলডিলাটো কাটি লৈছোঁ, কাটি পিচ পিচ কৰি কাটি লৈছোঁ। এইবিলাক কাটি লৈছোঁ। কাটি লৈ পোনপ্ৰথমে আমি ল'ব লাগিব বেচন, তাৰপিছত খোৱা ছটা, তাৰপিছত হালধিৰ গুড়ি আৰু নিমখ। আপোনালোকে নিজৰ নিজৰ পৰিমাণো নিদিব, ছদাই বেছি নিদিব দেই। তাৰপিছত দিম হালধিৰ গুড়ি, হালধিৰ গুড়িও বেছি নিদিব। তাৰপিছত দিম আমি নিমখ, নিমখটো নিজৰ পৰিমাণ অনুযায়ী দি দিব। চখা হ'লে নহ'লে খাবই নোৱাৰিব। তাৰপিছত আমি দিম পানী, পানীটো কিন্তু নিজৰ পৰিমাণ অনুসৰি দিব দেই। বেছি পানী হ'লে কিন্তু পাইনা হৈ গ'লে নহ'লে হ'বাৰে নাই। আমি সানি লওঁ বস্তুখিনি। বন্ধু-বান্ধৱীসকল, আমি বেচনখিনি সানি লৈছোঁ। তেল গৰম হ'বলৈ দিছোঁ, তেলখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছত আমি অকণমান জলকীয়াৰ গুড়ি দিছোঁ দেই, মই ৰঙা জলকীয়াৰ গুড়ি, ভাল লাগিব খাই। বন্ধু-বান্ধৱীসকল, আমি কেৰাহীত বহাই দিম এতিয়া। বৰ্তমান মোৰ গোটেইকেইটা চব বনোৱা হৈ গ'ল। চবকেইটা হৈ গ'ল, খাব পৰা হৈছে। আজিলৈকে নমস্কাৰ কৰিছোঁ, আজিলৈকে এৰিলোঁ।